আমি এইখিনি বস্তু লৈ ললো আৰু এইফালে আমাৰ সবে লৈ আছে ফালে সবক মানুহ চানু বহুত বহি আছে আৰু আপোনালোক ধুনিয়াকে মানুহ ইপাৰ পৰা একো খা নাই গতিকে ৰুটি খাই প্ৰসাদ চখাত লৈ ললো আৰু আমি যাই আছো বৰ্তমান মৃত্যুঞ্জয় মন্দিৰ আমাৰ বৰদোৱা চাই কেনে লাগিল বৰদোৱা চাই ভাল লাগিছে বোলে আৰু আমি বৰদোৱা চালো আৰু এতিয়া যাই আছো আমি মৃত্যুঞ্জয় মন্দিৰ আপোনালোকক ধুনীয়াকৈ দেখাম আৰু পিছফালে এইবিলাক মানুহ এইয়া চব আছে গতিকে একদম মৃত্যুঞ্জয় মন্দিৰত যাম তাতে যাই আপোনালোকক লগ পাই আছো মেইন ৰাস্তাৰ পৰা ভিতৰৰ গাঁৱৰ ফালে সোমাই আহিব লাগে অলপমান আৰু আমি ভিতৰৰ ফালে সোমাই আহিছো কেনেকা বহুত ধুনীয়া মজা আৰু আমি পুৰা একদম চাবা কাৰণে পুৰা একদম বিৰাট ইচ্ছা যাই আছে অলপ দূৰৰ পৰা দেখা পাই নেকি ৰাস্তা চাই আমি আহি পালো মৃত্যুঞ্জয় মন্দিৰ ফাইনেলি আজি বহু দিনৰ সপোন এটা পূৰণ হ'ব গৈ আছে মৃত্যুঞ্জয় মন্দিৰ চোৱা আৰু গাড়ীখনৰ মানুহবিলাক আপোনালোকক এনেকৈ এবাৰ দেখাই দিছোঁ কাৰণ আমাৰ গাঁৱৰ বহুতো বয়সীয়াল ছাৰ বা বয়সীয়াল মানুহবিলাক আমাৰ লগত আহিছে সেইকাৰণে বাৰে বাৰে ভিডিঅ' কৰি দেখাই থকা নাই এনেকৈ এবাৰ দেখাই দিছোঁ আপোনালোকক তাতে লৈ আছোঁ আমি ফুলছোঁ বেলপাত বেলপাত দিওঁ দুটা দিওঁ আৰু আমি এইখিনি বস্তু লৈ ললো আৰু এইফালে আমাৰ সবে লৈ আছে সব পাই যাব মন্দিৰ আহি পালো মৃত্যুঞ্জয় মন্দিৰ আৰু এয়া নৈবাদ চৈবাদ লৈ লৈছোঁ ভিতৰৰ ফালে যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ মন্দিৰ ধুনীয়াকৈ দেখাম আপোনালোকৰ খবৰ মই নিচাবি দাস আৰু নমস্কাৰ মই ৰাজুমণি মোৰ চেনেলত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি একদম পুৰা স্বাগতম জনাইছোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আৰু এয়া চাওক পুৰা ৰেডি কৰি লৈ লৈছোঁ নৈবাদ আৰু আমি যাই আছোঁ মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ ফালে আৰু আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আমাৰ লগত আছে এইকেইটা আপোনালোকেতো বৰদোৱা দেখাই পাইছে আৰু তাহাঁতে পুৰা চেল্ফি উঠি আছে আৰু ভিতৰত গৈ আপোনালোকক ধুনীয়াকৈ মন্দিৰটো দেখাম চাই থাকিব দেখাম মানে আহিয়ে আমি ফাৰ্ষ্ট টাইম লাইন ধৰিব লগা হ'ল কাৰণ 12টা বজাৰ আগত মানে 12টা বাজিলে মৃত্যুঞ্জয় দুৱাৰখন বন্ধ কৰি দিয়া হয় মানে ভিতৰত আৰু মানুহ যাব নিদিয়ে আমি মানে বৰদোৱাত সোমালোঁ প্ৰথমতে তাতে আমাৰ দেৰি হ'ল সেইকাৰণে ইয়াতে আহি পাইছোঁ কিবাকৈ 12টাৰ আগে আগে আমি ভিতৰত সোমালোঁ আৰু ভিতৰত সোমাই চাওক পৰিৱেশ মানে ভিতৰটো এনেকুৱাকৈ বনাইছে তাত মানে সোমালে বাহিৰত ওলাব মন নাযায় ইমান ধুনীয়া এটা পৰিৱেশ মানে আৰু ইমান ধুনীয়াকৈ বনাইছে কিন্তু কি কৰিব তাত বেছি সময় থাকিব নোৱাৰি কাৰণ লাইন পাতি যাব লাগে এয়া চাওক লাইনতে আছোঁ আমি আৰু লাইন পাতি আমি যিখিনি নেকি ভগৱানৰ আগত আগবঢ়াবৰ কাৰণে বস্তু আনো সেইখিনি দিব লাগিব আৰু এয়া চাওক ওপৰতো ধুনীয়াকৈ শিৱৰ মূৰ্তি এনেকৈ ধুনীয়াকৈ অংকন কৰি থোৱা হৈছে মানে একদম তাতে মানে চাই থাকিব মন যায় জানেনে একদম আপোনালোকে যদি আহা নাই এবাৰ আহি চাব আৰু এয়া চাওক ইয়াতে মানে মেইন থাপনাখন য'ত নেকি শিৱ বাবাক আৰাধনা কৰা হয় আৰু এইখিনি মই অকণমান এনেই ভিডিঅ' কৰিছোঁ এইখিনি আচলতে ভিডিঅ' কৰিব নিদিয়ে কিন্তু মই অকণমান কৰি দেখাইছোঁ আপোনালোকক দেখাই দিছোঁ গেট বন্ধ কৰি দিল উঠিছোঁ না ভিডিঅ' ভাল লাগছে নাই বহুত আৰু আছে মানুহ দেখাই আছোঁ আপোনালোকক চব মানুহকে দেখাই আছোঁ আৰু এই কেনে লাগছে কওক কেনে লাগছে ভাল লাগছে বোলে মানুহ ফালে সবক মানুহ চানুহ বহুত বহি আছে আৰু আপোনালোকক ধুনীয়াকৈ মন্দিৰটো ধুনীয়াকৈ দেখালোঁ এতিয়া আমি যাম সেইফালে যাই কিনে কিবা কিবি খাব লাগিব আমি তাৰমানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু পুৰা চবেই চেল্ফি উঠাত ব্যস্ত মাতলিও নাহে
আৰু দূৰৰ পৰা মন্দিৰটো এনেকুৱা দেখি আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিলোঁ দূৰৰ পৰাও। এইফালে বাহিৰৰ পৰিৱেশো অলপমান দেখাই দিম বুলি ভাবিলোঁ আপোনালোকক। আৰু এইফালে পুৰা গাড়ী চাড়ী পাৰ্কিং কৰাৰ কাৰণে থৈ দিছে ধুনীয়াকৈ। এইফালে চাওক খাম। ইয়াতে কি বা কৰা হয়, ইয়াতে কি কৰা হয় বা, ইয়াতে যজ্ঞ কৰে কিজানি, যজ্ঞ কৰে আৰু ইয়াতে যজ্ঞ ঘৰ। আৰু মৃত্যুঞ্জয় মন্দিৰৰ বাহিৰৰ ফালে এনেদৰে সৰু সৰু এয়া দোকানবিলাক আছে, যি নেকি মানে ঠগি দিবৰ কাৰণে সামগ্ৰীবিলাক পোৱা যায়। আৰু এইখন হ'ল আমাৰ বাছখন, দেখাই দিলোঁ আপোনালোকক। তাৰ পৰা মন্দিৰ চাই অলপ ভিতৰত আহিলোঁ আমি কিবা খাবৰ কাৰণে। আমাৰ তাৰমানে বিৰাট ভোক লাগছে। আৰু তাৰমানে আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই ন মামি, এইফালে দেখা দি আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গতিকে মেগী। আৰু ৰাইজসকল মোৰ মানে যিমান যি বস্তু খালেও ভাতটো সকলোতকৈ প্ৰিয়। ভাত নাখালে মই থাকিব নোৱাৰোঁ, ভাত লাগবই মোক, গতিকে নিৰামিষ ভাত অকণমান খাই দিলোঁ। আৰু ৰাইজসকল আমি পূৰা ভাত চাত খাই পেট পূজা কৰি ল'লোঁ, কাৰণ আমি মানে ৰাতিপুৱাৰ পৰা একো কৰা নাছিলোঁ, মানে ভাত একো খোৱা নাছিলোঁ, সেইকাৰণে সেয়া কৰি ল'লোঁ। সেয়া কৰি লৈ কিবা এটা খাই আহিলোঁ। তাৰপিছত আপোনালোকক আৰু মানে আৰু ধুনীয়াকৈ আৰু দেখাবৰ কাৰণে আহিলোঁ, গতিকে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। লগত এয়া আটা আছে, আটা প্ৰসাদ দি আছে, সেয়া প্ৰসাদ। আৰু ব্লগাৰৰ পৰা আহিছে দেখিছা, বহুত দূৰৰ দূৰৰ পৰা আহিছে। আৰু আমি ইমান ওচৰত থাকি আমি অহা নাছিলোঁ। আৰু প্ৰসাদ চসাদ লৈ ল'লোঁ। আৰু বৰ্তমান মানে তেনেধৰণে মানে অলপ দৌৰি হ'ল, মানে গেটখন বন্ধ কৰি দিবাৰ সময় হৈছিল, সেইকাৰণে আমি মানে অলপ সোনকালে ভিতৰত সোমালোঁ আৰু ওলাই আহিলোঁ। আপোনালোকক ভালকৈ দেখাই নহ'ল। আৰু এতিয়া আমি সেয়া চেয়া কৰি পূৰা অলপমান নিৰামিষ ভাত খাই ল'লোঁ, খাই পেলাই আৰু আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু সেইফালে কিবা হৈ আছে তাকো দেখাম, আপোনালোকে চাই থাকিব ধুনীয়াকৈ। আৰু মন্দিৰটো আপোনালোকক আৰু এবাৰ ভালকৈ দেখাই আছোঁ, চাব। মানে ভাত চাত খাই আহি আৰু একবাৰ চালোঁ, আৰু ফটো চটো উঠিলোঁ, ৰিলো বনালোঁ। ৰিলো বনালোঁ। আহি কেনে লাগছে? ভাল লাগছে, মজা লাগছে। কিন্তু আমি আৰু আহিম ন, আৰু আহিম ট্ৰেইনত আহিম, একদম মস্তি কৰি আহিম, মস্তি ভিডিঅ' দিম। আৰু তাৰমানে ইয়াতে চাকিবিলাক বাহিৰতে জ্বলাব লাগে, আপোনালোকক মানে কৈ থলোঁ, চাকি বাহিৰত জ্বলাব লাগে, ভিতৰত ভিজোৱা মানে বুট মুগ নিব নেদে, মানে শুকান বুট মুগে নিব দিয়ে। আৰু চাকি তাকি চব বাহিৰত, গতিকে আহি যাব আৰু একদম শিৱ বাবাক দৰ্শন কৰি যাব, একদম মনটো ভাল লাগি থাকিব। আৰু এই আমাৰ পিছফালে চাওক শিৱ বাবা ওলাই আছে। গতিকে আজি আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আমি এইবাৰ ঘৰতে যাম। গতিকে আজি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু এটি নতুন ছাবস্ক্ৰাইবো কৰি দিব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই। আৰু যদি যাওঁতে যদি আৰু বেলেগত সোমাই, মানে বালাজীত সোমোৱাৰ কথা আছে, যদি বালাজী মন্দিৰত সোমোৱা হয় তেতিয়াহ'লে বালাজী মন্দিৰত আপোনালোকক একবাৰ দেখাই দিম। আগতেই কিন্তু মই বালাজী মন্দিৰৰ ভিডিঅ' দিছোঁৱেই, তথাপিতো যদি সোমাই আপোনালোকক একবাৰ দেখাই দিম।